বান্ধৱীসকল কি খবৰ আপোনালোকৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আজি আমি কথা পাতিম ভিডিঅ'টোত বিয়া বুলি ক'লে ডেকাবোৰৰ যে কি ভাল লাগে মোৰ বিয়া পতা ছোৱালীজনী চেহেৰা কেনেকুৱা হ'ব কিমান পঢ়া শুনা হ'ব হয় না কওক সেইবোৰ মনলৈ ধাৰণা আহে কিন্তু যদি আপুনি এইটো ভিডিঅ' চাই আছে যদি আপুনি বিয়া পতা নহয় তেনেহলে আপুনি কেতিয়াও ছোৱালী চেহেৰা আৰু আপুনি কিমান পঢ়া শুনা চাব নাযায় যি কি নহওক আমি প্ৰথম অসমীয়া গান এটা শুনি লওঁ এনে লেকচাৰ মাৰি নথওঁ অসমীয়া গান এটা শুনি লওঁ তাৰপিছত বাকী কথা পাতিম অসমীয়া গানটোত কৈছে বন্ধু বান্ধৱীসকল ছোৱালী আনিবি ককাই টপিনা ডাঙৰ চাই ছোৱালী আপুনি এতিয়া মোক আগত কৈ গৈছো আপুনি কেতিয়া ছোৱালী চেহেৰা নাচায় বুলি এতিয়া আপুনি যদিহে ছোৱালী চাব যায় টপিনা ডাঙৰ চাব টপিনা এতিয়া আপুনি ওপৰলৈ চাবলগীয়া ছোৱালী চাব গ'লে এতিয়া আপুনি ওপৰলৈ চাবলগীয়া যাবলৈ প্ৰয়োজন নাই তললৈ চাব লাগিব আপোনাৰ ছোৱালী আপুনি ককাই টপিনা ডাঙৰ চাই তেতিয়াহে বেছি দিন যায় তেতিয়াহে বেছি দিন যাব গম পাইছেনে এতিয়া আপুনি যদি ছোৱালী চাব যায় চেহেৰা আৰু পঢ়া শুনা নাচাব আপুনি টপিনাৰ চাব তেতিয়া বেছি দিন যাব আৰু বেছি দিন লাষ্টিং কৰিব যি কি নহওক মই টপিনাৰ বিষয়ে ইমান নাজানো আমি এজন ডক্টৰৰ লগত কথা পাতিম তেখেতে বহুত কথা জানে আমি তেখেতৰ লগত কথা পাতিম নমস্কাৰ আপোনাৰ নামটো মোৰ দৰ্শকক জনাই দিয়ক মোৰ নাম ৰিয়াজউদ্দিন আহমেদ মোৰ ঘৰ বাটমাৰী পুষ্টপীৰ বলিগুটিয়া আপুনি টপিনাৰ বিষয়ে জানে ন ভালকৈ জানে এই বিষয়ে মই জানো মই 20 বছৰ ধৰি পৰীক্ষা নিৰীক্ষা কৰি আছো মই আপোনাক সুধিব বিচাৰো এনেকুৱা ধৰণৰ টপিনাবোৰ এনে কিমান বছৰ যোৱাৰ সম্ভাৱনা আছে 2-2.5 বছৰ যদি আপুনি এনেকুৱা ধৰণৰ টপিনা লগাই ছোৱালী আনে 2.5 বছৰ যোৱাৰ সম্ভাৱনা আছে 2.5 বছৰ মানে আপুনি 3টা জনম ব্যৱহাৰ কৰিব পাৰিব গম পাইছেনে 3টা বা 2টা জনম আপুনি ব্যৱহাৰ কৰিব এনেকুৱা ধৰণৰ টপিনাবোৰ ব্যৱহাৰ কৰিব পাৰিব যদি আৰু এটা বন্ধু বান্ধৱীসকল যদি সকলো ডেকা লৰাই যদি টপিনা লগা ছোৱালীক বিয়া কৰায় তেনেহ'লে টপিনা নাইকিয়া কিজানে কি বেগেনালৈ থাকিব নোৱাৰে বেগেনালৈ থাকিব নেকি সেইটো কেতিয়াও হ'ব নোৱাৰে সম্ভাৱনা হয় নে নহয় গোটেই ছোৱালীটো কেতিয়াও বেগেনা নলয় ধৰি লওক ল'লে কেইজনী মানে বাকীখিনিয়ে কি কৰিব তাক লৈ আমি কিবা ঔষধ জানে নেকি ডক্টৰক জানিব বিচাৰো ডক্টৰ আপোনাক মই কথা এটা সুধিব বিচাৰো ডক্টৰ যদি প্ৰতিজন ডেকা ল'ৰাই যদি টপিনা লগাই ছোৱালীকে বিয়া কৰে নহয় টপিনা নাইকিয়া কিজনী কি কৰিব বেগেনালৈ থাকিব নোৱাৰে তাৰ বিষয়ে আপুনি কিবা ঔষধ জানে নেকি এই বিষয়ে মই জানো জানে ন আপুনি ঔষধ জানে তেখেতৰ ঔষধ জানে সেই ঔষধ যদি আপুনি যদি ব্যৱহাৰ কৰিব বিচাৰে এনে কিমান দিন মানলৈ এইটো ঔষধ ব্যৱহাৰ কৰিলে টপিনা হৈ যাব 5 দিন 5 দিনৰ ওপৰত নালাগে 4-5 দিন যদি আপুনি একেটা ঔষধ যদি আপুনি 4-5 দিন ব্যৱহাৰ কৰে আপোনাৰ টপিনা ডাঙৰ হৈ যাব বন্ধু যদি আপুনি তেখেতৰ ঔষধ 4-5 দিন লগাই আপোনাৰ টপিনা ডাঙৰ হৈ যাব টপিনা নাইকিয়া ছোৱালীকেইজনী তেতিয়া বিয়া হৈ যাব পাৰিবা যি কি নহওক বন্ধু বান্ধৱীসকল ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক কমেণ্ট কৰক আৰু বন্ধু বান্ধৱীক লৈ শ্বেয়াৰ কৰক যদি আপুনি মোৰ চেনেলত নতুন প্লিজ ছাবস্ক্ৰাইব কৰক আৰু কাষত আনটি নহয় কিন্তু ঘণ্টিহে আছে মৰমত টিপি দিয়ক বাই